নমস্কাৰ। কবিতাৰ শিৰোনাম ৰন্তুখুৰা বিলৈ। কবি মানসী বৰা। ৰন্তুখুৰা খাদ্য ৰখি খোৱাত চহবৰ, চাইকেল কোবাই মেলেংহাটলৈ পুৱাই দিলে লৰ। ভাবিলে ম'হৰ গাখীৰৰ এটি সৰু দৈৰ ঘট আনি ভালকৈ এবাটি জলপান খাব গুড়ৰ লগত সানি। হাতত সোমাই বিচাৰি বিচাৰি এটি দৈৰ ঘট পালে, আলু ওলোৱা কৰি হেন্দেলতে ঘটটি ওলমাই ল'লে। বাটত আহোঁতে ভাবি আহিল কি জলপান খাব। মুখৰ দৈকণ প্ৰথমে উলিয়াই প্ৰথমে জুতি ল'ব। আখৈ আছে, হুৰুমো আছে, আছে মুড়ি চিৰা। জুইশালৰ কাষতে বহি ল'ব পাৰি লৈ বহল পীৰা। সৰু খুৰীদেউ বিচাৰিলে সান্দহো দুটামান পাব। অলপমান কোমল চাউল লগতে মিলাই ল'ব। যদি পাই ভজা বৰা কি যে মজা হ'ব। আঠা দৈৰে সোৱাদো বাঢ়িব, খাই তৃপ্তি পাব। তেনেতে বাটতে ফুৰুককৈ শব্দ এটি হ'ল। থেকেচকৈ বাটৰ মাজতে ঘটটি ছিটিকি গ'ল। বাটত আছিল বিয়াগোম গাঁত, পৰিল তাতে চকা। শাম খুৰি খাই খুৰাও পৰিল, হেন্দেল হ'ল বেকা। খুৰা মন বেজাৰে ভৰিল, দৈ দুৰ্গতি দেখি। মূৰত হাত দি গাঁতটোলৈ চাই উঠিল জ্বলি পকি। ইফালে পালে ভৰিত আঘাত, হাতো খহি গ'ল। দৈৰ জলপান খোৱাৰ আশা মাথো নিৰাশা হ'ল। ধন্যবাদ।